গাইজ কি কম আৰু যদিও মই মানে এই লাইট ফেনৰ তলত বহি পেলাই যদি একদম বিন্দাস ভিডিঅ' বনাই আছোঁ তথাপিতো কিন্তু মনটো মোৰ একদম ভাল নহয় বৰ্তমান মানে অসমৰ যিটো পৰিস্থিতি আৰু মানে বেলেগৰ কথা নকয় মানে মোৰ জিলাখনতে মানে কিছুমান মানুহৰ মানে যেনেকুৱা পৰিস্থিতি দেখা পাইছোঁ মানে বানপানীৰ কাৰণে মই মানে আগতে এনেকুৱা নাই দেখা মানে বৰ অদ্ভুত মানে আৰু বহুত বেছি মানে ভয়ানক আগতে মানে এনেকুৱা বানপানী হোৱা মই প্ৰায় দেখা নাই বুলি ক'ব লাগিব এনেকুৱা ঠাইত বানপানী উঠিছে যিবিলাক ঠাইত আগতে কেতিয়াও পানী উঠা নাই গুৱাহাটীৰ পৰিৱেশটো দেখাই পাইছে কেনেকুৱা আৰু আমাৰ জিলাখনতে মানে দৰং জিলাতে কিছুমান এনেকুৱা ঠাই মানে কিছুমান ৰাস্তা বৰ্তমান বন্ধ কৰি দিছে মানে গাড়ী চাৰি যাব দিয়া নাই আৰু এপিডিএছএল কাৰেণ্ট চাৰেণ্ট কাটি থৈছে কিছুমান ঠাইত মানে অসমৰ কেনেকুৱা ভয়ানক পৰিস্থিতি হ'ব লাগিব আপোনালোকে ভাবি চাওক মানে আৰু কিছুমান ঠাইতো যথেষ্ট সুৰক্ষিত কিছুমান বৰ্তমান ঠাইতো যথেষ্ট সুৰক্ষিত হৈ আছে যেনিবা মই বৰ্তমান যোৰহাটত আছোঁ ইয়াত বাৰু বানপানী নাই কিন্তু 4-5 দিনৰ পৰা নন ষ্টপ বৰষুণ য'ত গ'লেও ছাতিটো লগত লৈ যাব লাগে একে নন ষ্টপ বৰষুণ কি ক'ম আৰু মানে ছাতিটো এৰিবই নোৱাৰি আপোনালোকে চাওক কেনেকৈ কলেজলৈ আমি ছাতি লৈ লৈ ক্লাছ কৰিব যাব লগা হৈছে মানে 4-5 দিনমানৰ পৰা এনেকুৱা লাগিছে গাইজ মানে বৰুণ দেৱতাই মানে ঘনীয়েকৰ লগত কাজিয়া কৰি জানো কান্দিহে আছে মানে এনেকুৱা মানে বৰষুণ নেৰে দেখিলে নহয় এনেকৈ ছাতি লৈ লৈ আমি ক্লাছ কৰিব যাব লগা হৈছে বানপানী বাৰু নাই হোৱা ইয়াত নহয়ও চাগে ইমান সহজত বানপানী কিন্তু অসমৰ যিবিলাক ঠাই বৰ্তমান পানীত ডুবি আছে পৰিস্থিতি কিন্তু বহুত ভয়ানক কাৰোবাৰ এটাই ঘৰ তাকো ভাঙি গৈছে আৰু যদি আমাৰ মানে সেইখিনিত বাৰু এতিয়ালৈকে পানী উঠা নাই কিন্তু যদি পানী উঠে আমাৰ বহুত লোকচান হৈ যাব আৰু পুখুৰীত বহুত মাছ আছে সেইবিলাক ওলাই যাব বহুত খেতি বাতি কিবা কিবি আছে সেইবিলাক নষ্ট হৈ যাব মুঠতে বহুত টকাৰ লোকচান হৈ যাব মানে ভাবিলেই মানে বেয়া লাগি যায় মানে আৰু নিথক বাৰু বানপানী সোনকালে কমি যাওক য'ত য'ত পানী হৈছে মানে আৰু সকলো সাৱধানে থাকক বিশেষকৈ যদি বানপানী উঠিছে মানে আৰু যদি ক'ৰবাত মথাৰি চথাৰি ভাঙো হৈ আছে অকণমান সাৱধানে থাকক মানে কমচে কম লগত লাইট চাইট ৰাখক ভালকৈ খোৱা বস্তু ৰাখক আৰু যদিও কেউফালে পানী কিন্তু চবতকৈ খোৱা বস্তুৰ বেছি আকাল হয় কিন্তু খোৱা পানীৰ বেছি আকাল হয় কিন্তু পৰিষ্কাৰ পানী পাবলৈ নাই কিন্তু পানী কিন্তু চাই চিন্তি খাব আৰু অকণমান সাৱধান হ'ব মানে বানপানীৰ সময়টো গতিকে কেতিয়া কি হৈ যায় আকৌ ধৰিব নোৱাৰি মথাৰি ভাঙিলেতো বহুত ঠাই মানে ওচৰত মাথাৰি ভঙা ঠাইখিনিৰ ওচৰত মানুহ একেবাৰে নক'ব আৰু আলে আথানি মই নিজে দেখিছোঁ মানে আগতে কিন্তু গাইজ এটা বস্তু দেখি ভাল লাগিছে মানে আমাৰ ঘৰৰ ওচৰতে এখন ঠাই আছে খানুৱা বুলি অঞ্চল এটা আছে তাত মানে হাইলেণ্ড বনাইছে মানে অলপমান মানে ওখ কৰি এটা ভেটি বনাইছে তাত মানে গৰু ছাগলী ৰাখিব পাৰে মানে বানপানী উঠি গ'লে কিবা কাৰণত আৰু মানুহো থাকিব পাৰে মানে তেনেকুৱা ওখ ঠাই থাকিলে বহুত সুবিধা হয় আৰু যদি আপোনালোকৰ ওচৰতো যদি তেনেকুৱা ওখ ঠাই আছে মানে তাত মানে পাৰিলে আশ্ৰয় লওক মানে সেইটো যথেষ্ট সুৰক্ষিত ঠাই মানে চাওকচোন বাৰু ফটোখন কেনেকুৱাকৈ মানে বনাইছে এইটো দেখিছেনে গাইজ এনেকৈ বনাইছে আৰু ওখকৈ চাল তালো দিছে আশ্ৰয় শিবিৰ টাইপ আৰু যদি কিবা বানপানী উঠি যায় তাত আৰু ৰাখিব পাৰিব আৰু ভালে হৈছে বাৰু মই 2-এখন ফটো দেখুৱাই দিছোঁ চাওক ফেচবুকৰ পৰা পাইছোঁ মানে মোৰ জিলাৰে মানুহ বৰদেউতাৰ নিচিনা মানুহ তেওঁৰ ঘৰৰ ফটো চাওক কেনেকুৱা অৱস্থা হৈছে ঘৰৰ ভিতৰত কেনেকুৱা অৱস্থা হৈছে চাওক কি ক'ম আৰু চাওকহে ভগৱান নিজে পানীৰ তলত আছে ইচ এইটো পাকঘৰ চাবে পাকঘৰৰ অৱস্থা চাওক কেনেকৈ ভাত খাব বাৰু কি পৰিস্থিতি হৈছে ঘৰৰ ভিতৰত যদি এই অৱস্থা বাহিৰত কেনেকুৱা হ'ব ভয়ানক মানে যিয়ে নহওক আৰু সোনকালে এইবিলাক মানে কমি যাওক আৰু এইবিলাক হোৱাৰ ক্ষেত্ৰত আমাৰ মানুহৰো মানে অলপমান মানে ভুল নথকা নহয় প্লাষ্টিকৰ বেগ চেগ য'ত দলিয়াই দিওঁ বটল চটল য'ত দলিয়াই দিওঁ ড্ৰেইন চেইনবিলাক ব্লক হৈ যায় আৰু মানে এইবিলাক কৃত্ৰিম বানপানী আৰু বৰষুণৰ পানী ওলাই যাব নোৱাৰে চব জমা হৈ যায় মানে আমাৰো ভুল নথকা নহয় তথাপিতো আৰু কিনো কৰিম আৰু মানে হাতৰ কোঠাৰ ভৰিত পানী মাৰি লোৱা নিচিনা কথা হৈ যায় যি হৈছে আৰু তথাপিতো সোনকালে কমি যাওক মানে সেইটোৱে কামনা আৰু বেছিকৈ নকওঁ বানপানী ক'বলৈ একো আৰু মন নাই আৰু ঠিক আছে বাৰু